এখন গাঁৱত এহাল বুঢ়া বুঢ়ী আছিল আৰু বহুদিন পাছত তেওঁলোকৰ এটা ল'ৰা সন্তান জন্ম হ'ল। তেওঁলোকৰ সন্তানটো বৰ নুমলীয়া আছিল আৰু বুঢ়া বুঢ়ীয়ে ল'ৰাটোৰ কি নাম দিব ভাবি নাপাই এজন গণকৰ ওচৰত চাবলৈ যোৱাৰ কথা ভাবিলে। বুঢ়া, ল'ৰাটোৰ নাম থব লাগিছিল নহয়, যা আজি গণকৰ ওচৰৰ পৰা চাই আগে। ময়ো তাকে ভাবি আছিলো, আজি নামটো চোৱাই আহোঁগৈ, কি বা নাম থয়, মই যাওঁ দে নহ'লে। এই বুলি কৈ বুঢ়াই হাতত গামোচা এখন লৈ গণকৰ ওচৰলৈ আগবাঢ়িল। কেইখনমান গাঁও যোৱাৰ পাছত গণক এজন থাকে বুলি বুঢ়া আৰু বুঢ়ীয়ে খুব ভালদৰে জানে আৰু বহুত ভাল গণক বুলি তেওঁ জনা যায়। বুঢ়া গৈ গণকৰ ওচৰত পাই গণকক ক'লে, গণক দেও, মোৰ এই বুঢ়া বয়সত এটা নুমলীয়া ল'ৰা জন্ম হৈছে। সেই ল'ৰাটোৰ নাম কি ৰাখিম সেই কথা আপোনাৰ লগত আলোচনা কৰিবৰ বাবে মই আহিলোঁ। এই বুঢ়া বয়সত তোমাৰ এটা নুমলীয়া ল'ৰা সন্তান জন্ম হৈছে, সেইবাবে মই সেই সন্তানটোৰ নাম নুমল ৰাখিছোঁ। তুমি ভালদৰে মনত ৰাখিবা। ধন্যবাদ গণক দেও, মই আপোনাৰ বাবে এই গামোচাখন অৰিহণা হিচাপে লৈ আহিছোঁ, আপুনি অনুগ্ৰহ কৰি গ্ৰহণ কৰিব। বুঢ়াই গোটেই ৰাস্তাটো নুমল নুমল কৈ আহোঁতে ভুলতে নুমলটো নেমেল হ'ল। এনেতে বুঢ়াই ৰাস্তাত দুজন নাৱৰীয়া নাও মেলিবলৈ লৈছিলহে মাত্ৰ। ঠিক তেনে সময়তে বুঢ়াই নেমেল 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 কৈ আগবাঢ়িবলৈ ধৰিলে। নেমেল 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 নেমেল। এই ৰাতিপুৱাই নাওখন মেলিবলৈ লৈছিলোঁহে, এই বুঢ়াটো ক'ৰ পৰা আহি নেমেল নেমেল কৈ যাত্ৰাটোৱে নষ্ট কৰি ধৰিলে দেখোন। কি কৰা যায় এতিয়া? নাওখন মেলাটো ভাল হ'ব জানো? ঐ, তহঁত এতিয়ালৈকে নাওখন কিয় মেলা নাই? নাওখন আজি ইমান দিনৰ পাছত খুলিছোঁ, যাত্ৰা কৰিবলৈ লৈছোঁ, ইমান দেৰি লাগেনে তহঁতৰ? নহয় সদাগৰ দাইটি, এই বুঢ়া এজন আহি নেমেল নেমেল কৈ থৈ গ'ল, সেইবাবেহে আমি নাওখন মেলা নাই। কি কৰা যায় এতিয়া আপোনাক সুধিবলৈ ৰৈ আছিলোঁ। কৈ বুঢ়া আহি নেমেল নেমেল ক'লে, যা তাক ধৰি দুমাৰমান দেগে। সদাগৰৰ কথা মতেই ল'ৰা দুজনে গৈ বুঢ়াক ভালকৈ এখুন্দা দিলে। পিছত বুঢ়াৰ কথা সলনি হৈ নহবৰ হ'ল ক'বলৈ ধৰিলে। নহবৰ হ'ল। তেতিয়া তাৰ ওচৰেৰে এজন বুঢ়া মানুহ পাৰ হৈ গৈছিল আৰু ভাবিলে, এই বুঢ়াই মোৰ বয়স হোৱা দেখা পাই নহবৰ হ'ল কৈ গৈছে, ইয়াক এখুন্দা দিওঁ। ইটোৰ পৰা সিটোৰ পৰা মাৰ খাই বুঢ়াৰ নুমল গৈ ইটোতকৈ সিটো চৰা হ'লগৈ। ইটোতকৈ সিটো চৰা। সেইদৰে কৈ যাওঁতে ৰাস্তাত দুজন ল'ৰা ৰখি আছিল। এজন ওখ শকত বাবত আছিল আৰু এজন চুটি চাপৰ আছিল। বন্ধু, আমাক কি দেখোন ইটোতকৈ সিটো চৰা কৈ থৈ গ'ল। তই চাপৰ আৰু মই ওখ কাৰণে ক'লে চাগে। হয় চাগে, তাৰ ইমান দম, বুঢ়াই আমাক জোকাই থৈ গ'ল। ইয়াক এখুন্দা দিব লাগিব। এই বুলি কৈ দুই বন্ধু লগ হৈ বুঢ়াক ভালদৰে কোবালে আৰু বুঢ়া মাৰ খাই পৰি গ'ল। আৰু এনেদৰে কৰি লাহে লাহে কৈ বুঢ়া ঘৰ পালেগৈ। বুঢ়া গৈ পাই বুঢ়ীক মাতিলে আৰু বুঢ়ীয়ে বুঢ়াক সুধিলে যে, বুঢ়া আহি পালি, পাছে গণকে আমাৰ ল'ৰাটোৰ নাম কি থলে? সোনকালে ক, মোৰ নামটো শুনিবলৈ বৰ মন গৈছে। গণকে চাগে আমাৰ ল'ৰাটোৰ নাম বৰ ভালকৈ বুঢ়ী, গণকে বৰ ভাল নাম এটা ৰাখিছিল, কিন্তু ৰাস্তাত আহোঁতে মই ল'ৰাটোৰ নামটো পাহৰি থাকিলোঁ। এতিয়া কি কৰিম একো ভাবি পোৱা নাই। পাহৰিলি যদি পাহৰিলি আৰু। এতিয়া মাটিডৰা নুমলীয়াকৈ ৰুবলৈ কঠীয়া পাৰগৈ যা। নুমলীয়া শব্দটো শুনা পাই বুঢ়াৰ মনত পৰিল আৰু বুঢ়ীক ভালদৰে গালি দিলে। ঐ বুঢ়ী, তই যদি ল'ৰাটোৰ নাম নুমল বুলি জানিছিলি, তেতিয়াহ'লে মোক ইমানবিলাক কষ্ট কিয় কৰিবলৈ দিলি?
মই গোটেই ৰাস্তাটো মাৰ খাই খাই আহিছোঁ ল'ৰাটোৰ নামটোৰ কাৰণে। তই আজি শেষ, তই মোৰ পৰা মাৰ খাবি এতিয়া ৰ। তাৰপাছত বুঢ়াই বুঢ়ীক ভালকৈ এখুন্দা দিলে আৰু বুঢ়ীয়ে নিজকে বচা বচা বুলি ক'লে। আৰু মই কিনো জানো, মোক নামাৰিবি নামাৰিবি। বন্ধুসকল, আজিৰ সাধুটো কেনেকুৱা লাগিল কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু সাধুকথা চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।